হাই ফ্ৰেণ্ডছ, মই মুজাহিদুল। আপোনালোকে চাই আছে ইউটিউব চেনেল জোনাক ব্লগ। মানে আজি কি হ'ল, ফ্লিপকাৰ্টত বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ। আজি অহা কথা নাছিল, কিন্তু মেছেজ এটা আহিল। তাৰপিছত কল কৰিলোঁ, আজি আহিছে। এতিয়া যাব লাগিব খান্দাজানলৈ। ইজাজে মই যাম, সি ঘৰত ৰখি আছে। তো দেৰি কৰি নাথাকোঁ, জল্দি যাওঁ। চাই থাকক ভিডিঅ'। তো ফ্ৰেণ্ডছ, আমি যাই আছোঁ বস্তুটো ল'বলৈ। আৰু বেছি দূৰ নাই, আৰু অকণমান আমাৰ ঘৰৰ পৰা বাৰু বেছি দূৰ নহয়, কিন্তু তেওঁ আমাক লাগি ফোন কৰিছিল। লাটবেনী হৈ আছে, তেওঁ তেতিয়াই বিজুলী বাৰী পোৱা বুলি কৈছিল। আমি আহোঁতে অলপ পলম হ'ল, হ'লেও আমি যাই আছোঁ। চাই থাকক। A few moments later. আৰু ফাইনেলি পালোঁ আমি খান্দাজান। এতিয়া তেওঁক বিচাৰিব লাগিব, ক'ত বা লুকাই আছে আকৌ তেওঁ। দেখা পোৱা নাই বাৰু এতিয়ালৈকে কোনখিনিত আছে। আকৌ কল কৰি কিনে তেওঁক হেৰি কৰিব লাগিব। আৰু এয়া দাদাজনক পালোঁ। এতিয়া আমি বস্তুটো ইয়াৰ পৰা ল'ব লাগিব। বস্তুটো আমি তেওঁৰ পৰা ল'লোঁ। এতিয়া বস্তুটো লৈ আমি ঘৰত যাম, কিন্তু তাৰ আগতে ইয়াতে কিবা অলপ খাই লওঁ, কাৰণ খোৱাটো মেইন। বস্তুটো পিছৰ কথা, কিন্তু খোৱাটো মেইন। এতিয়া খাই ল'ব লাগিব। চাই থাকক। চাহ তাহ খোৱা হৈ গ'ল। এতিয়া আমি ঘৰত যাম। আৰু মানুহ খালিয়ে নহ'ব, এতিয়া গাড়ীখনক কিবা অলপ খুৱাই ল'ব লাগিব। গাড়ীখনক খোৱাটো মেইন, মানুহ খোৱাটো মেইন বাৰু, হ'লেও গাড়ীখনক খুৱাব লাগিব। মানুহো খালোঁ, গাড়ীকো খুৱাই ল'লোঁ। এতিয়া ঘৰত যাম, লাহে লাহে গৈ থাকিম। আৰু বস্তুটো কি বস্তু, প্ৰয়োজনীয় বস্তু কিন্তু এতিয়া আপোনালোকক নেদেখাওঁ। নেক্সট ভিডিঅ'টোত সেইটো আনবক্সিং কৰি আপোনালোকৰ আগত দেখুৱাম। A few moments later. আৰু তাৰ পৰা আহিলোঁ। এতিয়া বাৰু ঘৰ পোৱাই নাই, আৰু অলপমান গ'লে ঘৰ পাম। এতিয়া আছোঁ এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত। ইয়াৰে দুটামান চিনেমেটিক শ্বট আপোনালোকক দেখুৱাওঁ, চাওক। A few moments later. তো ফ্ৰেণ্ডছ, আহি কিনে ঘৰ পালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বস্তুটো আনবক্সিং কৰা ভিডিঅ'টো কালি বা পৰহিৰ ভিতৰত আপলোড কৰিম। তো আজিলৈ ইমানে, বাই বাই।